हेलो एवरीवन गुड मर्निंग। आज হৈছে মানুহ বিহুৰ পিছদিনাখনি আমি এতিয়া আঠগাঁৱৰ পৰা গৈ আছো আমাৰ চাৰিআলিৰ ৰুমলৈ। কিন্তু ৰুমত যোৱাৰ আগতে আমি মাৰ ঘৰত সোমাই যাম যেহেতুকে আজি আমাৰ নিমন্ত্ৰণ আছে। ৰাতিপুৱা যেহেতু আমি একো খাই অহা নাযায় মানে সোনকালে আহোঁ সেইকাৰণে বাবাক এনেকৈ গাড়ীৰ ভিতৰত কিবা ফ্ৰুটছ খোৱা যায়। ঘৰত নিবৰ কাৰণে এতিয়া হোটেলত সোমাইছোঁ মিঠাইৰ কাৰণে যেহেতু বিহু তো মিঠাইটো নিবই লাগিব। ঘৰ আহি পালোঁ। মই যিদিনাই ঘৰত আহোঁ সেইদিনাই মানে আগতে মই এই বাগিচাখনত সোমাওঁ মানে কিবা এটা ভাল লাগে বাগিচাখনত সোমালে যেতিয়াই ফুলবিলাক এনেকৈ ফুলি থকা দেখা পাওঁ। আৰু পাপাই মানে গোলাপ ফুলটো খুবেই ভাল পায় আৰু এই সৰু সুৰাবিলাক মানে মায়ে ৰুইছে আৰু পাপাই মানে যিবিলাক ফুলত মানে ফুল নালাগে সেইবিলাক ফুল মানে পাপাই ইমান এটা ভাল নাপায় আৰু মানে ফুল লগাবিলাকে ভাল পায়। এইবিলাক মানে পাপাই গোটেই গোলাপ ফুলখিনি পাপাই গোটেই লগাইছে। আৰু এই গেটখন নতুনকৈ লগাইছে মানে আগতেও আছিল এখন সেইখন সৰু হ'ল এতিয়া যিহেতু বাবুই এখন গাড়ী ল'লে গতিকে মানে কি এখন ডাঙৰ চাই লগাই ল'লে। এতিয়া মিষ্টাৰৰ কাৰণে মই লাল চাহ বনালোঁ এওঁ যিহেতু গাখীৰ চাহ নাখায় আৰু মা মানে পাৰ মাংস বাচি আছে। মই যিহেতু পাৰ মাংস খাওঁ তো আজি পাৰ মাংসৰে খুৱাব আৰু এয়া হৈছে মিঠাইখিনি। আৰু এইফালে মায়ে কলা চাউলৰ পিঠা বনাইছে আৰু সেইটো নাৰিকলত মানে গাজৰ দিছে গাজৰ দি পেলাই এনেকৈ লাড়ু বনাইছে। মায়ে মানে এনেকৈ বিটেৰেও বনায় এনেকৈ ধৰণৰ ইউনিক বস্তুবিলাক বনাই থাকে আৰু। এইডাল হৈছে আম গছ আৰু একডাল আছে লিচু গছ। এই দুইডাল গছ আমি যেতিয়া 2 নে 3 পঢ়ি আছিলোঁ তেতিয়াই পাপা আনিছিলে। এই মানে গছ এডালৰ এটা মাহাত্ম্য হৈছে মানে কি বেলেগৰ নুফুলোতে আমাৰ আগতে ফুলে কিন্তু ফল লাগোতে পিছতহে লাগে। এই দুডাল বহুত সৰুৰ পৰাই পালোতো বহুত স্মৃতি জড়িত হৈ আছে। এতিয়া আমি মানে ঘৰ আহি গ'লোঁ ভাত পানী খাই ঘৰ আহিলোঁ বাকী ভিডিঅ' কৰা নহ'ল। মায়ে মানে কি বনাইছিলে পাৰ মাংস বনাইছিলে আৰু মাছ টেঙা বনাইছিলে আৰু ঘৰতো খাই আহিলোৱে আৰু লগতে মায়ে কি কৈছে ৰাতি বনাব নালাগে বুলি মানে মাছ আৰু মাংস দি পঠাইছে। ৰাতি অকল সুদা ভাতকেইটা বনালে হ'ব বুলি কৈ পঠালে। মানে আঠগাঁৱৰ পৰা আহিলে আমাৰ মানে বহুত কাম ওলাই যায় ঘৰ সাৰা মোচা লাগেজৰ বস্তুবিলাক জগাই জগাই ৰখা এনেকৈ বহুত মানে কাম ওলাই যায় সেইকাৰণে মা দি খাদালে। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল। তো আজিলৈ এৰিছোঁ বাই বাই।